Driver at ma phang sos market on pen Karbi ang along towar ke jokwan aroi ka pangcheng. Opran ke sokyun ek sai ja phan kathar sar parung along rongker Karbi pen hirzume ki hang. Karbi alamajan mirbin Japan ade Tokyo pen nongme abirta kewan. Karbi Prime Mabirta long pen kato kabe phantame cardong na pajariklo. Tangte pini Karbi Prime Mabirta arjuitha. Driver mate gari kate warabang phuat ma phang sos maronsi pini pen Karbi ang nonga longta towar ke jokwan aroi katalon pangcheng pontang lo. Gari kate war mate driver atuma phang sos ma ke joy pen rapsi pini dipu rong supi pen towar ke jokwan aroi katalon pangcheng ponlo. Lasto along patitong si towar ke jokwan ang jia puthak gari ke vek pa menang ji alam pachini pon. Lasto chirok toka maya long Karbi Anglong District Deputy Commissioner Madhumita Bhagavati SP Sanjeev Kumar Saikia Lapen Transport Saika Masaipu Bikramaditya Gagoi Anparta Ari Sanghwatum Chetongdol. স্থানিকভাৱে আমি মুকলি কৰিলোঁ। প্ৰথমতে আমি আজি এটা আই কেম্পৰ দ্বাৰা এই সপ্তাহটো আমি মুকলি কৰিছোঁ। এই আই কেম্প আমাৰ সকলো ড্ৰাইভাৰ হেণ্ডিমেন আৰু বাকী জেনেৰেল পাব্লিকৰ কাৰণেও এইটো আছে, কিন্তু মূলতঃ আমি ড্ৰাইভাৰ হেণ্ডিমেন সকলক এই আই কেম্পত আমি যোগদান কৰিবলৈ মাতিছোঁ আৰু বহুত সংখ্যক লোক আপোনালোকে দেখিছে যে ইয়াত উপস্থিত হৈছেহি। সপ্তাহজোৰা আমাৰ কাৰ্যসূচী আছে। এই কাৰ্যসূচীখন আমি আপোনালোকৰ আগত ৰাখিম। আমাৰ দ্বিতীয় মহোদয় এইখন আপোনালোকক পঢ়ি পেলাই বুজাই দিব আৰু মই সকলো কাৰ্বি আংলংবাসীক এইটো অনুৰোধ জনাম যে আমাৰ হাততে আমাৰ জীৱনৰ সুৰক্ষা আছে, গতিকে আমি সকলোৱে মিলি এই পথ সুৰক্ষা কৰিব লাগিব আৰু নিজৰ জীৱনটো সুৰক্ষিত কৰিব লাগিব। ধন্যবাদ। দেশমমে আমি কাৰ্বি আংলং জিলাটো জানুৱাৰী মাহৰ 11 তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা 17 তাৰিখলৈকে পথ নিৰাপত্তা সপ্তাহ পাতিবলৈ লৈছোঁ। এই পথ নিৰাপত্তা সপ্তাহৰ বাবে আমাৰ বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই কাৰ্যসূচীৰ অংশ হিচাপে আজি উদ্বোধনী অনুষ্ঠান হিচাপে আমি যিসকল বাণিজ্যিক যান বাহন চালক আছে, বাণিজ্যিক যান বাহনৰ চালক আৰু পৰিচালক, বাছৰ পৰিচালকসকল তেখেতসকলৰ বিনামূলীয়া চকু পৰীক্ষাৰ ব্যৱস্থা কৰিছোঁ আমাৰ প্ৰশাসনৰ তৰফৰ পৰা। এনেকুৱাকৈ আমি যিসকলৰ চশমাৰ প্ৰয়োজন হয় আমি তেখেতসকলক একোখনকৈ আমি বিনামূলীয়াকৈ প্ৰশাসনৰ তৰফৰ পৰা চশমাও প্ৰদান কৰিম যিসকলক প্ৰয়োজন হয়। আৰু তেওঁলোকৰ যদি কিবা বিশেষ আৰু ফাৰ্ডাৰ আৰু যদি চিকিৎসা কৰিবলগীয়া হয় ইয়াৰ পিছতো প্ৰাথমিক পৰীক্ষাৰ পিছত, তেতিয়াহ'লে তেখেতসকলক বিনামূলীয়াকৈ চকুৰ যি চিকিৎসা কৰিব লাগে চিকিৎসাৰ সম্পূৰ্ণ ব্যৱস্থা আমি প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰা হ'ব। ইয়াৰ পিছতো থাকিব আমাৰ গোটেই সমগ্ৰ জিলাখনকে সাঙুৰি আমি লিফলেট বিতৰণ কৰিম জনসাধাৰণৰ মাজত। আমাৰ কাৰ্বি আংলঙৰ বোকাজান মহকুমাত আমাৰ এটা বাইক ৰেলী হ'ব। হাওৰাঘাট মহকুমা আছে আমাৰ, হাওৰাঘাট বকলিয়াক সংযোজিত কৰি আমি তাতো এটা আমাৰ বাইক ৰেলী হ'ব জনগণৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে। জনপ্ৰিয় অভিনেতা ৰাজীৱ ক্ৰো ডাঙৰীয়াৰ নেতৃত্বত এখন পথ ষ্ট্ৰীট প্লে বাটৰ নাট এখন হ'ব। আমি বিভিন্ন জেগাত এইখিনি ষ্ট্ৰীট প্লে এখন কৰিম। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ যান বাহনৰ লগত জড়িত যিবিলাক সংগঠন আছে সেই সংগঠনবিলাকৰ সহযোগিতাত এনেকুৱা যে চৰকাৰে যিটো আইন বান্ধি দিছে, কোনোবা এজন মানুহে যদি সুৰাপান কৰি গাড়ী চলায় বা অথচ নিচাগ্ৰস্ত হৈ যদি গাড়ী চলায় তেতিয়াহ'লে তেওঁৰ ক্ষেত্ৰত 10,000 টকা ফাইন হয় আৰু তেখেতৰ লাইচেঞ্চখন 6 মাহৰ কাৰণে ছাছপেনশ্যন কৰা যায়। আৰু একেটা ভুলকে যদি মানুহজনে বাৰে বাৰে কৰি থাকে, দ্বিতীয়বাৰৰ কাৰণে কৰে, তেতিয়াহ'লে তাত জেলৰ পৰ্যন্ত ব্যৱস্থা আছে। তাতে অভাৰ স্পীডিঙৰ ক্ষেত্ৰত আমাৰ আজিকালি আপোনালোকে কোনোবাই যদি অভাৰ স্পীডিং কৰে তেখেতসকলৰ গাড়ীখন ৰখোৱাৰ আমাৰ কোনো প্ৰয়োজন নাই। আমাৰ কেমেৰা আছে, অত্যাধুনিক কেমেৰা আছে। আমি কেমেৰাৰ দ্বাৰা তেওঁলোকৰ ফুটেজটো লৈ লওঁ, আমি কিমান স্পীডত গৈছে আমি গম পাওঁ। আমি 2,000 টকা এটা আমি চালানৰ যোগেদি তেখেতৰ আমাৰ ছফ্টৱেৰ যোগেদি তেওঁক 2,000 টকাৰ এটা ফাইন লগোৱা যায়। ছিট বেল্ট লগাব লাগে সকলোৱে। আপোনালোকে জানেই যে টাটা কোম্পানী যি গাড়ী বনায়, টাটা কোম্পানীৰ তেওঁলোকৰ ডাইৰেক্টৰ লেভেলৰ এজন বিষয়া পথ দুৰ্ঘটনাত মৃত্যু হৈছিলে, তেখেতে কিন্তু ছিট বেল্ট লগোৱা নাছিলে। সেইকাৰণে ছিট বেল্ট চালক আৰু গাড়ীৰ আৰোহী সকলোৱে ছিট বেল্ট লগোৱাটো বাধ্যতামূলক। গতিকে ছিট বেল্ট যদি নলগায় তেতিয়াহ'লে 1,000 টকা ফাইন হয়।
হেলমেটৰ ক্ষেত্ৰত হেলমেট যদি চালক আৰু আৰোহী কোনোবা এজন দুইজনে লগাব লাগে, কোনোবা এজনেও যদি নলগায় তেতিয়াহ'লে 1000 টকা ফাইন হয় আৰু যিজনে চলাই যায় তেখেতৰ লাইচেন্সখন আমি 3 মাহৰ কাৰণে ছাছপেনশ্যন কৰোঁ। গতিকে অভাৰ স্পীডিং, ড্ৰাংক এণ্ড ড্ৰাইভিং, ছিট বেল্ট, হেলমেট এইকেইটা বস্তু আমাৰ এটা পঞ্চসূত্ৰ আছে যে পঞ্চসূত্ৰ মতে যে গাড়ীখন চলাওঁতে মোবাইল ফোন ব্যৱহাৰ কৰিব নালাগে, মোবাইল ফোন ব্যৱহাৰ কৰিলে আপোনাৰ দুৰ্ঘটনা হ'ব পাৰে, অভাৰ স্পীড দিব নালাগে, অভাৰ স্পীড দিলে দুৰ্ঘটনা হ'ব পাৰে, মদ্যপান কৰি গাড়ী চলাব নালাগে, গাড়ী চলালে দুৰ্ঘটনা হ'ব পাৰে। এই 3টা কাৰণত দুৰ্ঘটনা হ'ব পাৰে, কিন্তু ছিট বেল্ট আৰু হেলমেট যদি লগায় তেতিয়া দুৰ্ঘটনা হ'লেও মৃত্যুৰ সম্ভাৱনাটো যথেষ্ট কমি যায়। এই 5টা সূত্ৰ যদি মানি চলে তেতিয়াহ'লে দুৰ্ঘটনা নহয়, আৰু কিবা কাৰণত যদি হয়ও প্ৰাকৃতিক কাৰণত তেতিয়াহ'লে মৃত্যুৰ পৰা হাত সাৰিব পৰা যায়। আমি এটা ঘোষণা কৰিব বিচাৰিছোঁ যে অহা 17 তাৰিখে আমাৰ সামৰণি অনুষ্ঠান হ'ব। সামৰণি অনুষ্ঠানত আমি এটা হাফ মাৰাথন আয়োজন কৰিম। বৰজান এমএসি কনস্টিটুৱেন্সি কে পাৰলো কাঠাৰ সাৰপো আৰঙালং পিনি ৰংকেৰ আৰ্কলিসি ৰঙিসি ৰবিসি অকপ্ৰাণ কে মেক্সেন জাপান হেমপুৱাৰ নাম আহিৰ জমি ইংটু পনপসি কাট নিউজ আলো ব্ৰিটানা পালে Vukazan subdivision Borzan MAC constituency arlo Kathar Sarpo Aronga Muluk Akli Mangphar Risoejang Sarpi Sarpo Rongisi Robisi Kedo Kithak Rengdok Reng Niangbong Kedo Meji Aphanpura Pini Kathar Sarpo Arongalong Rongker Arklisi Hempuar Nam Ahil Jume Chuhang Kuru Sarateng Pen Rongker Karkli Mesen Pusi Pherangkyang No Ningje Karbi Anglong Autonomous Council IEM Surjo Rongphar IEM Barim Jiwan Chandra Pathak Kathar Sarpo Arongasar Vinod Kathar Lapen Keasi Atomta Rongker Karklialong Chetongdur Zarmong Pali Damlo Mala Sopena Pia Kochi Misar Lam Pali Thulo ke claim na wa phit sta me ke chengsi ahomosi tin isi to wale nang pino lale pa claim pang cheng nang pulo amasi labang so to walu di pihala chiriarum ben plapol lopu gutom musi plapet pu kilometer kre pli pu sinang thano ni ke chini ne ta kilometer bandon ta lale pinang pusi chief minister ko bin men na mangke labang si pilun lo nasi la tum estimate ka do se lam lo la si chief minister ki pu teng li pu dang te non la 2024 MP election a prank cheng wek nang ji pu se lang ke pu Asila so cheng nai pulo nil tum si dia condition da piun tulo je apakle tuar claim bi pustame local contractor nang lo la jeng kwan marketing kilometer krip lido Japan Tokyo along kapado pirthe lamarjan kachipate along keng kam che jordunsi Karbi alamarjan mirbin seranong e chipalong dunsi Karbi anglong aphan birta keme pajir mirbin lake Karbi alamarjan amen Ok chumpana sung atum hampang along karwopen song surya ki sung ki phopen si mirbin Japan adeta long kengkam che jordun lo mirbin pen ok chumpana sai ke claim pen kaphere meme ang stomin darala marjana long arjab dun si chepati dun lo Tokyo along kachipati dun ala marjan Mridur Gupta si jalin mate director har pudeng pon lo lapen dhaniram tiso alang nisi producer ang hoya long ing nisi Mirbin alamar Johnson se ponlo Mirbin nong me ke wana birta ke longpen lamar jana ning ke dok aham phang ning che parong renti pon mati ke than pon ke pare pon bang pu sar dhuniram tiso along sidolo lasi non het jong la mirbin pula marjan alangli la mirbin la marjan litum karbiang long phanchot kalila norsang kang long migewan la so puthak alangli long pen thi thi ni kichini pani phansi alangli long an bang pon lasi alangli penle arju pon sila no kat channel aphan pen kat channel kelang kado gore ararapat nalihin pen nali tum kan kimi akardo nam pajir na pen nililong nali tum kewang ke la sinema lam sinangkar ji pu non la pikoi la mirbin sinema nali kabonta la bangke nali 21 aningkan si klaso sinema ke kabonta pon kiceng tamane shooting kiceng lo
Amala so ti shooting a hutan ni ti joji hotte corona pe na si lockdown pe ni nandolo la masih la so cinema si proyek property direction. Sita aja no la so cinema bonta te da pi. La Karbi Anglong Autonomous Council pen Art and Culture Department itu la 22 aningkan Rasinja Sarpo Film Awards along neli cepati dulu laso neli cepati laso cinema crazy anong long nun best film, best director, best screenwriter, best actress laso taxi do crazy kador kalau laso pikir laso dekok lo lapen to December achiklo 22 December achiklo ha di Mapura long International Film Festival do aladat kairens ke Ministry of Information and Broadcasting Corporation lapen National Film Finance Development Corporation Government of India itu central government pensi laso kibi ada lasi ala nili ke patidun lo ala datum nangat hana teng de kado kowe paru isira pokebrat fok asinima duk la India adet pentalo apen bang adet pentalo la so bong si nili cinema ke best feature film ada long dun lo la so nong ni long dun lo la pen la ke Desember baro 13 tarik arni si ada 50 long Nagaland di lotun kalau tanggal so festival lebih la so long si nili long dun la so pi ke la so prang pen lus la belek adet along to nili la so cinema lu that long la USA Philadelphia Podi Malong International Women Film Festival to festival long tan lu lo Nepal talo lo Bhutan talo lo Malaysia talo lo Japan long talong la si penengan ingkan ju tarik thom anong vi nilipan la so result halatum nang pilo ye nili cinema si best Asian film to nong nang kelong lo result nang tam lo lake nang litu long lo so dokumen ke dolo la si so long lo ko pike nilita kenangan ning harong lo ate la anan ingkan nili cinema kabonta pong cinema kan pare pon lapen lake non si laso ali ke long poson thak lo laso ali ke okol nili pandet kali gede la Karbi khai Karbi long panta sia nong nam kini asonsi ngi eklong tim ke paklang pon pujip hanon ke wang dilang am lami bonda pon jip hamang de ning hang tulang la ke cinema ke nili ke cinema kabonta ke la ke nili sai lo nili kam lo lapen lason thak mesen tomo ba lason kesulam dia panggil ninghan apa salam pon bom te lapo labangso film panon paan kacit hang pon dolo labangso film long ceparjan bang pu kuma ceparjan bang pu bang pi Karbi artis tu mangse Karbi rom seri tu mangse lake main bang ke chu ke dantang 2005 anengkan la extremist group ini kecem hong ayo ini menurut atom tang kopi chopolun dia atom si areng ke solo hemarit me ke elo chi lab lo charche malong ka isia baspen personet masih Karbi menurut itu paling wai si peci lo extremist atom la sota ka situation dan dolo la somong ini udah sepi osonsi ametang akin kacarja ma la si pirke along osonsi kereng dunai ma kido dunai ba our side osonsi kalau la so alam mosin ele la so cinema long kapakla apa la son takak si Karbi pol kimbo ba Karbi along son takak anu krung alam mokha nele la cinema true pen kapaklang ye fansi nele ori te labangso film shooting bon kabonda pon hot kupini ka siksa la poson cinema kabonta shooting mo mahut ke thang kasiksak
ke awi maka lah syuting di jut po ni lah so ti lah so corona lah so lockdown bang se ati so to rakyat lankin to lah so lah corona episode so ciklu John ko na pisil masuk kali lah syuting je nilai 19 days lagi kita cikloyan shock make bonang kong syuting jut alo kita lah post production ati syuting dia ati kam kyo masuk cikloyan shock na yon shock si ati si op long short te non la Mirbin la phi ben ke kwan mang le film la poson la marjan kitab kon kwan ba non kabon ke do hai kita tangtelang sela kita la Mirbin ta non ke mainly ke la 2023 ini kan ke la national competition di ladak la so long ta ini seperti dumi la so long ofisi aja ta tenang li kitok ceng la bangso la marjan la bangso film kita pokoknya kabon ta ceng ke nile oso bipo 1989 ini ka so bipo penta nile hala so da la national award ta long lo nang itu kadang kita sini lo la so bipo sinema lang ke kadang kita sini lo apa batai lo nang itu ma channel long term ni interview di la so sinema lang ta hala am lo la ke kadang kita sini lo la ke kantor nang lo hala so bipo sinema lang Tandana malam so porapan birta mo ington eksena আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Dihena mo phit puthot birta long wang thuik long Langhina long arkoi ni phaing kora narkep lapen ingkora sirkep arni nini Srimanta Sankar Deva Sangha Karbiang long longria mei amepi kangni Japan nujok sompotang Phoke pratrok siang deng Sankar Deva Sangha Karbiang long longria mei amaipi Langhina long arkoi ni phaing kora narkep lapen ingkora sirkep arni padoji Langhin selabora mei pensi laswa maipi padoponpo Nujok ke sama maya long Langhin MAC constituency MAC mati EM Billy Mahan Khaklari lapen Sangha ke jatum chetong don শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ 57 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি চেলাপুৰ আঞ্চলিক শাখাৰ আতিথ্যত অহা 28 আৰু 29 জানুৱাৰীত দুদিনীয়া বনাইথ কাৰ্যসূচীৰে চেলাপুৰ আঞ্চলিক শাখাৰ লাংহিন নগৰত অনুষ্ঠিত হ'ব কাৰ্যসূচী অনুযায়ী প্ৰথম দিনাখনৰ বিশেষ আকৰ্ষণীয় কাৰ্যসূচী হৈছে শিক্ষা বিভাগৰ দ্বাৰা শিক্ষা উত্তৰণত ছাত্ৰ ছাত্ৰী শিক্ষাগুৰু লগতে পিতৃ মাতৃৰ ভূমিকাৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব এই আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ডক্টৰ ত্ৰিবেণী শইকীয়া বাইদেউ পিছৰ দিনাৰ কাৰ্যসূচী হৈছে মুকলি সভা 29 জানুৱাৰী উক্ত মুকলি সভাত আমি মুখ্য অতিথি ৰূপে আমন্ত্ৰণ জনাইছোঁ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিয়াম ৰঙাদেৱ তেখেতো আমাৰ সভাত উপস্থিত থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে লগতে নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ মৃণাল কুমাৰ বৰুৱা তেখেত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিক্ষা সাহিত্য শাখাৰ সভাপতি তেখেতো আমাৰ মাজত উপস্থিত থাকিব আৰু লগতে আমি আয়োজন কৰিছোঁ এই বছৰৰ বিশেষ আকৰ্ষণীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চেলাপুৰ আঞ্চলিক শাখাৰ আই মাতৃ হবৰ দ্বাৰা এখনি অংকীয়া ভাওনা প্ৰদৰ্শন গুৰু সন্ধ্যা গতিকে সমূহ কাৰ্যসূচীত ৰাইজৰ
সহায় সহযোগিতা আমি আদৰণি সমিতিয়ে কামনা কৰিছোঁ। লগতে আপোনালোকক জনাব বিচাৰিছোঁ অধিৱেশনৰ লগত সংগতি ৰাখি অহা 20 জানুৱাৰী তাৰিখৰ পৰা 3 ফেব্ৰুৱাৰীলৈকে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চেলাবৰ আঞ্চলিক নামঘৰ প্ৰাংগণত অসম বস্ত্ৰমেলা আৰু গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। 20 তাৰিখে বিয়লি 3 বজাত গ্ৰন্থমেলা আৰু বস্ত্ৰমেলাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। সেয়ে সমূহ ৰাইজক সমূহ কাৰ্যসূচীতে উপস্থিতি কামনা কৰি আমি সেৱা জনাইছোঁ। সহযোগত জিলা কমিটি শংকৰদেৱ সংঘৰ 57তম বাৰ্ষিক অধিৱেশন আমাৰ ইয়াতে অনুষ্ঠিত হ'ব। সেই উপলক্ষে আজি আমি অলপ আগতে এই অধিৱেশনৰ মূল মণ্ডপৰ লাইকতা স্থাপন কৰিলোঁ ৰাইজৰ সহযোগত। আৰু এইখিনি কাৰ্যসূচীত আমাৰ যিখিনি কৰিবলগীয়া আছে সকলোকে মই আজি এই চেনেলৰ যোগেদি ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁলোকৰ অশেষ প্ৰচেষ্টাৰ যোগেদি আজি আমি লাইকতা স্থাপন কৰিব পাৰিলোঁ। আজি যেনেকৈ আমি সকলোৰে সহযোগত লাইকতা স্থাপন কৰি তেনেকৈ আহি থকা 57তম অধিৱেশন যিহেতু আহি আছে, আমাৰ সময় বেছি নাই। সেইখিনি সময়ত আমি সকলোকে কমিটি যিখিনি শাখা কমিটি আছে সকলো শাখা কমিটিকে মই আহ্বান জনাইছোঁ যাতে তেওঁলোকে দায়িত্ব পোৱা নিচিনাকৈ যিখিনি দায়িত্ব পাইছে সেইখিনি দায়িত্ব সুচাৰুৰূপে পালন কৰে। আমাৰ তাতে অধিৱেশন ভালকৈ সম্পন্ন হয় ইয়াৰ আগত ৰাখিয়েই আজিৰ এই অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ লগতে এটা অনুষ্ঠান ইয়াত হৈ আছে যে আমাৰ অতিথিৰ যিটো নেকি অতিথিশালাৰ যিটো নেকি মানে লাইকতা স্থাপন সেয়াও আমি অলপতে স্থাপন কৰিলোঁ। গতিকে আশা ৰাখিছোঁ আহি থকা 57খন উৎসৱ আমাৰ শংকৰ বাৰ্ষিক অধিৱেশন সফলভাৱে সমাপন হ'ব। গতিকে ইয়াতে আকৌ এটা মই অনুৰোধ জনাব বিচাৰোঁ আমাৰ ৰাইজক, যিসকল সদাশয় ব্যক্তিয়ে যদি অনুদান দিব বিচাৰে তেনেহ'লে আমাৰ ইয়াতে ঘটনা সমিতি আছে তেওঁলোকৰ লগত যোগাযোগ কৰিবলৈ। আৰু সেইদিনাখন আমাৰ অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰঙক আমি মুখ্য অতিথিভাৱে নিমন্ত্ৰণ জনাইছোঁ। তেখেতে কথা দিছে আমাক। গতিকে সেই উপলক্ষে আমি খুব আনন্দিত হৈছোঁ। গতিকে আশা ৰাখিছোঁ আহি থকা দিনবিলাকত আমাৰ অধিৱেশন সফলভাৱে সমাপন হ'ব। Boro hampang asa hem harakha tinyalia long ke kemji aphan ahe manujok sompon tangno. Boro hampang e private dosi harakha tinyalia long sa hem ke kemji aphan ahe manujok som etlo. Lasono jok apar jabalong ABSU kochari hampang Boro saita sabha Boro rongasar song Boro chokomara song Boro jutanga song atum chetongdo. হাওড়া তিনিল আঞ্চলিকৰ সকলো অগ্ৰণী বড়ো সংগঠনৰ হৈ আমি এটা কমিউনিটি হল ভৱন এই বনাবলৈ হাতত লৈছোঁ। সেই ভৱনটোৰ আধাৰশিলা আমি আজি স্থাপন কৰিছোঁ। গতিকে আমাৰ পাৰ্মানেণ্ট তেনেকুৱা এই ভৱন নাছিলে, স্থায়ী ভৱন। গতিকে আমি আজিৰ পৰা আমাৰ ইয়াত স্থায়ী ভৱন নিৰ্মাণৰ বাবে আমি যি প্ৰস্তুতি লৈছোঁ সেই প্ৰস্তুতিটোৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি আজি এই লাইকতা স্থাপন কৰিছোঁ। আগন্তুক দিনত আৰু আমি ৰাইজৰ সহায় সহযোগিতা বৰঙণি লৈ পেলাই আৰু তাতকৈ ভাল ভৱন বনাব পাৰোঁ বুলি আশা ৰাখিছোঁ। লগতে আমাৰ গভৰ্ণমেণ্টৰ পৰা যি সহায় সুবিধা পাব লাগে সেই সুবিধাবিলাকো আমি ক্ৰমান্বয়ে আস্তে ক্ৰমান্বয়ে আমি বিচাৰিম গভৰ্ণমেণ্টৰ ওচৰত। এই সংগঠনটোত অগ্ৰণী বন সংগঠনটোত কি সংগঠন কেইটা আছে? এই প্ৰথমে মই ক'ম এই এপছু অল বড়ো ষ্টুডেণ্ট ইউনিয়ন, তাৰপিছত কছাৰী সমাজ, তাৰপিছত আছে আপোনাৰ আমাৰ মহিলা কল্যাণ পৰিষদ, বড়ো মহিলা কল্যাণ পৰিষদ, সাহিত্য সভা, বড়ো সাহিত্য সভা, বড়ো কালচাৰেল ছ'চাইটি, তাৰপিছত কামবুঢ়া আফাদ, চবেই মিলি আমাৰ হাওড়া তিনিআলি আঞ্চলিকত বৰ্তমান 8টা বড়ো সংগঠন সক্ৰিয়ভাৱে ৰাইজৰ হৈ কাম কৰি আছে। গতিকে হয় আৰু আমি ইয়াত চবৰ আজি যিটো এই আমি লাইকতা স্থাপন কৰিছোঁ ইয়াত আমাৰ বড়ো সংগঠনৰ সকলো ধৰ্মাৱলম্বীৰ মানুহ আমি ইয়াত জমা হৈছে। আমাৰ বাথৌ আছে, ইয়াত ব্ৰহ্ম ধৰ্ম আছে, ইয়াত আমাৰ খ্ৰীষ্টিয়ান ধৰ্ম, মানে আমাৰ এই অঞ্চলৰ যিমান ধৰ্মাৱলম্বী আছে চবেই মিলাই পেলাই আমি আজি ইয়াত আমাৰ এই লাইকতাটো স্থাপন কৰিছোঁ। আগন্তুক দিনত আমি একেলগে মিলি আৰু ইয়াতকৈ ভাল কাম কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। অনুষ্ঠিত কৰিবৰ কাৰণে আজি সমূহ সংগঠন আৰু সমূহ গাঁৱৰ ৰাইজৰ লৈ পেলাই আজিৰ দিনত আমি এই
সভা ভৱন নিৰ্মাণ কৰিবলৈ লোৱাত আজি আমি লাই খুঁটা স্থাপন কৰিছোঁ। ইয়াত আমাৰ সকলো গাঁৱৰ ৰাইজৰ সহায় সহযোগিতাৰ মাজেৰে আজি আমি এইটো কিবা কৰিছোঁ, স্থাপন কৰিছোঁ। আৰু লগতে বিগত আজি কম হ'লেও 40 বছৰমানৰ আগৰ পৰা আমাৰ কোনো তেনেকৈ ভৱন নাছিলে। আজিৰ দিনত ৰাইজৰ সহায় সহযোগিতা মাজেৰে আমি দান বৰঙণিৰ মাজেৰে আজি তেওঁলোকৰ মানে সহায়ৰ কাৰণে আমি আজি এই লাই খুঁটা পুতিবলৈ কাৰণে সক্ষম হৈছোঁ। Karbi Prime Tama Biota Bangla Pansi Kangtoniklo.